ঐ সি স্কুটিখন নিবলৈ নিশ্চয় আহিব তাকো আমি এই তিনিটা মানুহ গোটাই থৈছোঁ আহিলে কি হ'ব ঠিক নাই তাত ডিঙি কাটি মাটিত মিহলাই দিম এই বুঢ়া চাগে দেৰিকৈ আহিব আমি যাওঁগৈ বৈ পাঁচটা চাকিবি দে অঁ এই দেখোন মোৰ স্কুটিখনৰ ভিতৰত দুটা ৰখি আছে কেনেকৈ আনিম এতিয়া মই স্কুটিখন এই যে বাইকত বহি যে মোবাইল টিপি আছে ল'ৰাটোক চিনি পাওঁ অঁ তাৰ নামটো কি আছিলে শচীন অঁ মনত পৰিছে শচীন তেণ্ডুলকাৰ আছিলে তাৰ নাম শচীন তেণ্ডুলকাৰ নহয় শচীন গগৈ শচীন গগৈ নি অঁ যাব দে তই যা ছোৱালী এজনীয়ে মানে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াইছে ভাল হৈছে নাই ধুনীয়া অঁ অঁ আহিলে নি এ নাই শুই থাক ৰ'দে মোলৈ ফোন আহিছে হেল্ল' তোমাৰ নামটো কি অঁ বাহ সুস্মিতা শচীন মিলিছে দেই লাগেনে 10 দিনত দাইগতা দৰৱ লাগে নেকি অঁ অঁ আহিলে নি এ না শুই থাক মোক লাগে অঁ ব'ল মোৰ ইমান ডাঙৰ হ'লে দাড়ি চাৰি নাই ছোৱালী এজনী নপতে মই দাড়ি গজাই আনোগৈ দেই তহঁতি তাক চম্ভালিবি যা 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 তই যা মোৰ গোটেই প্লেন ছাকচেছ হৈ গৈছে এটা এটাকৈ গোটেইকেইটাই আঁতৰিলে এইবাৰ মোৰ এটা নিজৰ তৰিকা লগাব লাগিব তই মোক হেল্প এটা কৰি জানাবি কি হেল্প এই কাম এটা কৰচোন তই ফেচবুকত শচীন গগৈ বুলি নাম এটা চাৰ্চ কৰ তাত ল'ৰা এটা আছে শচীন গগৈ নামৰ প্ৰথমতে আহিব তাক অকণ ফোন কৰি মেছেজ কৰি অলপ বিজি কৰি ৰাখোঁ কাম এটা আছে তই সেইবোৰ কথা বাদ দিওঁ তই সেইটো মই যি কামটো কৰিব দিছোঁ সেইটো কৰ তহঁতি তই একেলগতে আছ যে তোৰ ভণ্টি কি ভাল পাই গম পাৱ নাই কি তই মোৰ ভণ্টিক ভাল পাৱ তোৰ লগত এতিয়া কাজিয়া লাগি আছে কি কৰি আছে মোৰ গাৰ্লফ্ৰেণ্ডৰ নাম ৰশ্মিহে তোৰ ভণ্টিৰ নাম কি মোৰ ভণ্টিৰ নামটো ৰশ্মি নহয় অঁ স্কুটিখন একোৱে আছিলে গম পাৱ ভাবিছিলি তোৰ প্লেন ছাকচেছ হৈ গ'ল এইটো আমাৰে মাষ্টাৰ প্লেন আছিলে ভাবিছিলো তই স্কুটি নিব আহিবি বুলি সেইটো কাৰণে আমি এইখন লুকাই আছিলো